ইয়াৰ আগৰ ভিডিঅ'ত ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছিল। আজিৰ এই ভিডিঅ'ত ৰাসায়নিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ইয়াতে চোৱা ৰাসায়নিক সমীকৰণ তোমালোকে আগতে পাই আহিছা। ৰাসায়নিক সমীকৰণ একেবাৰে ইজি, তোমালোকে দেখিলে গম পাবা। এনেকুৱা ধৰণৰ বিক্ৰিয়া যিবিলাক পাইছা, হাইড্ৰজেন প্লাছ অক্সিজেন কি হৈছিল তোমালোকৰ ৱাটাৰ। তাৰপিছত তোমালোকে কি পাইছিলা কাৰ্বন প্লাছ অক্সিজেন কি হৈছিল এইটো কাৰ্বন ডাই অক্সাইড। তাৰপিছত তোমালোকে পাইছিলা মেগনেছিয়াম প্লাছ অক্সিজেন কি হৈছিল এইটো মেগনেছিয়াম অক্সাইড। এইবিলাক হৈছে তোমালোকৰ একোটা ৰাসায়নিক সমীকৰণ। এতিয়া তোমালোকে জানিব লাগিব যে সমীকৰণ এটা কেই ধৰণে লিখিব পাৰি। ইয়াতে চোৱা হাইড্ৰজেন প্লাছ অক্সিজেন এই দুটা বিক্ৰিয়া কৰাৰ ফলত কি হৈছে পানী হৈছে। ঠিক একেদৰে সেকেন্ডটো হাইড্ৰজেন প্লাছ অক্সিজেন পানীয়ে হৈছে আৰু থাৰ্ডটো লিখা হৈছে হাইড্ৰজেনৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰিছে। কথা একেটাই, কিন্তু ইয়াতে তিনিওটাতে ডিফাৰেন্স আছে। ডিফাৰেন্সটো কি? ইয়াতে চোৱা হাইড্ৰজেন প্লাছ অক্সিজেন পানী হৈছে এইটো যেহেতু চিহ্ন বা সিম্বলৰ সহায়ত লিখা হৈছে, যিটো চিহ্নৰ সহায়ত লিখা হয় এইটো কোৱা হয় তোমালোকৰ ৰাসায়নিক সমীকৰণ। কি সমীকৰণ কোৱা হয়? ৰাসায়নিক সমীকৰণ। এইটোক ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। আৰু সেকেন্ডটো চোৱা এটা শব্দৰ সহায়ত লিখা হৈছে হাইড্ৰজেন প্লাছ অক্সিজেন কি হৈছে এইটো পানীৰ সৃষ্টি হৈছে। গতিকে এইটো যেহেতু শব্দৰ সহায়ত লিখা হৈছে এইটো কোৱা হ'ব তোমালোকৰ শব্দ সমীকৰণ। বুজি পাইছা? আৰু থাৰ্ড যেটো আছে হাইড্ৰজেনৰ লগত অক্সিজেন বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে, এইটো তোমালোকে চোৱা এটা বাক্য, এটা সেন্টেন্স হৈছে। গতিকে এইটোক আমি কম বাক্য সমীকৰণ বুলি কম। এইটো কম বাক্য সমীকৰণ। ঠিক আছে, নিশ্চয় বুজি পাইছা। যদি চিহ্নৰ সহায়ত লিখা হয় সেই সমীকৰণটো কোৱা হয় ৰাসায়নিক সমীকৰণ, আৰু তোমালোকৰ যদি শব্দৰ সহায়ত লিখা হয় সেইটো কোৱা হ'ব শব্দ সমীকৰণ, আৰু যদি বাক্যৰ সহায়ত লিখা হয় সেই সমীকৰণটো কোৱা হ'ব বাক্য সমীকৰণ। এই তিনিটা বস্তু তোমালোকক মনত ৰাখিব লাগিব। এতিয়া ৰাসায়নিক সমীকৰণৰ তোমালোকে অলপ ধাৰণা পাইছা। এতিয়া ৰাসায়নিক সমীকৰণৰ বিষয়ে আৰু কেইটামান বস্তু জানিব লাগিব। এতিয়া তোমালোকে ৰাসায়নিক সমীকৰণৰ বিষয়ে নোটস আকাৰে এইখিনি লিখি লোৱা। এতিয়া তোমালোকৰ পৰীক্ষাত যদি আহে যে ৰাসায়নিক সমীকৰণ কাক বোলে, তোমালোকক এনেকৈ লিখিব লাগিব। ৰাসায়নিক সমীকৰণ হৈছে সংকেত আৰু প্ৰতীক ব্যৱহাৰ কৰি কোনো ৰাসায়নিক বিক্ৰিয়াক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা পদ্ধতি। নিশ্চয় বুজি পাইছা। অলপ আগতে মই ৰাসায়নিক সমীকৰণ লিখিছিলোঁ, তাতে সংকেত ব্যৱহাৰ হৈছে। যেনেকৈ মই লিখিছিলোঁ যে হাইড্ৰজেন প্লাছ অক্সিজেন কি হৈ আছে তোমালোকৰ ৱাটাৰ। মানে ইয়াতে চোৱা কি ব্যৱহাৰ হৈছে, সংকেত ব্যৱহাৰ কৰা হৈছে। মানে সংকেত ইউজ কৰি যদি লিখা হয় সেইটোক তোমালোকে ৰাসায়নিক সমীকৰণ বুলি ক'বা। তাৰপিছত ইয়াতে জানিব লাগিব, তাৰপিছত সেকেন্ড বস্তুটো জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া এটাক ৰাসায়নিক সমীকৰণৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। এইটো বুজি পাইছা। তাৰপিছত ইয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ চিহ্নৰ সৈতে ভৌতিক অৱস্থা উল্লেখ কৰা হয়। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি হয় মই আগৰ ভিডিঅ'ত বুজাইছিলোঁ। এতিয়া তোমালোকক ভৌতিক অৱস্থাৰ বিষয়ে জানিব লাগিব। ভৌতিক অৱস্থা মানে পদাৰ্থৰ, মানে যিবিলাক অৱস্থা আছে পদাৰ্থৰ কি অৱস্থা পাইছিলা মনত আছেনে? এটা আছিল তোমালোকৰ গটা অৱস্থা, আৰু এটা আছিল তোমালোকৰ তৰল অৱস্থা, তাৰপিছত গেছীয়, আৰু এটা আছিল কি তোমালোকৰ জলীয় অৱস্থা। মই লিখি দিছোঁ, তোমালোকক এইখিনি মনত ৰাখা। মই ইয়াতে লিখিছোঁ হাইড্ৰজেন প্লাছ অক্সিজেন, এইটো তোমালোকৰ কি হৈ আছে ৱাটাৰ হৈ আছে, H2 মানে পানী। মানে ইয়াতে ৰাসায়নিক সমীকৰণ যেতিয়া আমি এটা লিখিম এনেধৰণে সজাই লিখিব লাগিব। ইয়াতে হাইড্ৰজেনটো কি এটা গেছ হয়, মানে গেছ হলে আমি এইটো জি লিখিম। ঠিক আছে, জি ফৰ গেছ। মই আগলৈ তোমালোকক লিখি দি আছোঁ। তাৰপিছত অক্সিজেনটো কি হয়? অক্সিজেনটো এটা গেছ হয়, গতিকে মই ইয়াতে ব্ৰেকেটত কি লিখিম গেছ বুলি লিখিম। আৰু তোমালোকৰ যিটো ৱাটাৰ আছে পানী কি হয় তৰল অৱস্থাত থাকে, গতিকে এইটো লিকুইড বুলি লিখিম। ৰাসায়নিক সমীকৰণ এটা লিখোতে এনেদৰে লিখিব লাগিব। পদাৰ্থৰ অৱস্থা কি আছিল যিসকলে পাহৰি গৈছে মই তোমালোকক লিখি দিছোঁ, আৰু মানে শৰ্ট ফৰ্মত কি লিখা হয় সেইটোৱে লিখি দিছোঁ। এই চাৰিটা আছিল তোমালোকৰ ভৌতিক অৱস্থা বা পদাৰ্থৰ অৱস্থা। প্ৰথমটো হৈছে গেছীয়ক জিৰে বুজোৱা হয়। ঠিক আছে, মানে জি ফৰ গেছ। তাৰপিছত গটা হৈছে তোমালোকৰ, গটাক ইংৰাজীত কোৱা হয় সলিড, এইটো শৰ্ট ফৰ্ম এছৰে বুজোৱা হয়। আৰু তৰলক ইংৰাজীত কোৱা হয় লিকুইড, এইটো এলেৰে বুজাম। ঠিক আছে, আৰু জুলিয়াক এইটো একুৱাছ বুলি কোৱা হয় ইংৰাজীত, এইটো আমি AQ বুলি লিখিম।
নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে চোৱা গেছীয় বুজি পোৱা গেছ গটা বুজি পোৱা তৰলো বুজি পোৱা তৰল মানে পানী বুলি ভাবিব পাৰা কিন্তু জুলীয়াটো যিসকলে বুজি নোপোৱা মই তোমালোকক লিখি দিছোঁ যেটো মই অলপ আগতে AQ বুলি লিখিছিলোঁ মানে জলীয় দ্ৰাৱণটো কি তোমালোকক জানিব লাগিব এটোক একুয়াস সলিউশন বুলি কোৱা হয় মই ইয়াতে লিখিছোঁ কি যত পানী দ্ৰাৱক হিচাপে থাকে তোমালোকে যদি এক্সাম্পল লোৱা NaCl বুজি পোৱা নে NaCl মানে নিমখ সোডিয়াম ক্লোৰাইড প্লাস ওয়াটার এই দুটা মিক্স কৰিলে কি হৈ যাব তোমালোকৰ নিমখ পানী হৈ যাব তো তোমালোকৰ জলীয় দ্ৰাৱণ জলীয় বুলি যদি ভাবা তোমালোকে নিমখ পানী বা চেনি পানী যি আছে এইবিলাকক ভাবিব পাৰা এইবিলাক হৈছে তোমালোকৰ এটা বেস্ট এক্সাম্পল জলীয়ৰ ঠিক আছে বুজি পাইছা নিমখ পানী বা চেনি পানী এইবিলাক তোমালোকে ভাবিব পাৰা ঠিক আছে যত পানীৰ লগত বেলেগ আৰু কিবা মিক্স থাকিব এইটো হৈছে তোমালোকৰ জলীয় দ্ৰাৱণ ইয়াৰ পিছত তোমালোকক জানিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু জকা ৰাসায়নিক সমীকৰণ কি ইয়াতে এই সমীকৰণ কেইটা মন কৰা কাৰ্বন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইড ইয়াতে এই সমীকৰণ কেইটা চোৱা ইয়াতে কিবা ডিফাৰেন্স ধৰিব পাৰিছানে ইয়াতে চোৱা তোমালোকে কাৰ্বন প্লাস অক্সিজেন ইয়াতে কাৰ্বনৰ পৰমাণু কেইটা আছে এটা অক্সিজেনৰ পৰমাণু কেইটা আছে দুটা ঠিক আছে ইফালে কাৰ্বনৰ পৰমাণু কেইটা আছে এটা অক্সিজেনৰ কেইটা আছে দুটা মানে ইয়াতে চোৱা বিক্ৰিয়ক কোনখিনি কয় আগতে বুজি পাইছা নিশ্চয় লেফট হ্যান্ড সাইড এইখিনি কোৱা হয় বিক্ৰিয়ক আৰু ৰাইট হ্যান্ড সাইড এইখিনি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে চোৱা তোমালোকে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুয়োফালে কি আছে একে আছে কাৰ্বন ইফালে এটা আছে ইফালেও এটা আছে অক্সিজেন লেফট সাইডত দুটা আছে ৰাইট সাইডতো দুটা আছে তাৰপিছত মই ইয়াতে আৰু এটা বিক্ৰিয়া লিখিছোঁ CaCO3 এটো কি হৈ যাব CaO প্লাস CO2 এই বিক্ৰিয়াটো চোৱা ইয়াতে ক্যালসিয়াম কেটা আছে CA4 ক্যালসিয়াম তোমালোকে সংকেত চিহ্ন এইবিলাক জানিব লাগিব Ca মানে ক্যালসিয়াম ইয়াতে ক্যালসিয়াম কেটা আছে এটা আছে তাৰপিছত কাৰ্বন তোমালোকৰ কেটা আছে এটা আছে অক্সিজেন তোমালোকৰ ইয়াতে কেটা আছে তিনিটা আছে ইফালে চোৱা ক্যালসিয়াম ইফালে কেটা আছে এটা আছে অক্সিজেন কেটা আছে এটা আছে তাৰপিছত কাৰ্বন ইফালে কেটা আছে এটা অক্সিজেন কেটা আছে তোমালোকৰ দুটা আছে এতিয়া দুয়োফালে মিলোৱা একে আছে না নাই ইয়াতে ক্যালসিয়াম লেফট সাইডত তোমালোকৰ কি আছে এটা আছে ইফালেও এটা আছে একে আছে কাৰ্বন ইফালে কেটা আছে লেফট সাইডত এটা ইফালে চোৱা কাৰ্বন কেটা আছে এটা আছে তাৰপিছত অক্সিজেন চোৱা ইফালে তিনিটা আছে ইফালে চোৱা তিনিটা আছে না ৰাইট সাইডত এটা আৰু দুটা তিনিটা মানে দুয়োফালে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুয়োফালে সেম আছে ঠিক আছে যদি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ যদি সমান হয় তেনে ক্ষেত্ৰত সেই সমীকৰণসমূহক আমি কম সন্তুলিত ৰাসায়নিক সমীকৰণ ইংৰাজীত যাক ব্যালেন্সড বুলি কোৱা হয় ঠিক আছে BALANCED ব্যালেন্সড ইকুৱেশ্যন ঠিক আছে মই আগলৈ তোমালোকক লিখি দিম সন্তুলিত সমীকৰণ কাক বলে এতিয়া তোমালোকে মোটামুটি ধাৰণা লোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বলে নিশ্চয় বুজি পালা এইবাৰ চোৱা ইফালে ম্যাগনেসিয়াম প্লাস অক্সিজেন ম্যাগনেসিয়াম অক্সাইড ইফালে ম্যাগনেসিয়াম কেটা আছে ম্যাগনেসিয়াম এটা আছে অক্সিজেন কেটা আছে দুটা আছে ইফালে চোৱা ম্যাগনেসিয়াম আছে এটা অক্সিজেন কেটা আছে এটা আছে মিল আছে নেকি লেফট সাইড আৰু ৰাইট সাইড মিল নাই সেকেন্ডটো চোৱা ইয়াতে হাইড্ৰোজেনৰ পৰমাণু দুটা আছে ক্লোৰিনৰ পৰমাণু কেটা আছে দুটা আছে ইফালে এটা আছে মানে মিল নাই দুয়ো সাইডে মিল নাই মানে নট ইকুৱেল ঠিক আছে গতিকে মানে যিবিলাক দুয়োফালে মিল নাথাকিব বিক্ৰিয়ক আৰু বিক্ৰিয়ক পদাৰ্থ যদি মিল নাথাকে মানে কম বেছি থাকে তেনেকুৱা ধৰণৰ সমীকৰণক আমি জকা ৰাসায়নিক সমীকৰণ বুলি কম তোমালোকে মানে আনবেলেন্সড বুলি ক'ব পাৰা তোমালোকে যদি একে থাকে দুয়োফালে তেনে ক্ষেত্ৰত ব্যালেন্সড আৰু যদি একে নাথাকে আনবেলেন্সড ব্যালেন্সড মানে সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু যদি একে নাথাকে তেনে ক্ষেত্ৰত আমি কম জকা ৰাসায়নিক সমীকৰণ এতিয়া তোমালোকে পৰীক্ষাত কেনেকৈ লিখিবা তোমালোকৰ যদি আহে সন্তুলিত বা জকা ৰাসায়নিক সমীকৰণ কাক বলে মই লিখি দিছো তোমালোকে নোট কৰি এনেকৈ লিখিব লাগিব যদি কোনো বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ
মৌলৰ পৰমাণুৰ সংখ্যা সমান হয় তাক সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কোৱা হ'ব। তোমালোকে বুজি পাইছা, তোমালোকে যেতিয়া নিজে নিজে পঢ়িবা অটোমেটিক মনত থাকিব তোমালোকে, আৰু যদি মনত নাথাকে মই যেনেকে ক'লো তোমালোকে তেনেকে লিখিলেও মাৰ্ক পাবা, ঠিক আছে। আৰু সমান নহ'লে জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। মানে তোমালোকে এনেকে লিখিবা, যদি কোনো বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ পৰমাণু সংখ্যা সমান হয় তেনেধৰণৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। আৰু যদি কোনো বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ পৰমাণুৰ সংখ্যা বেলেগ বেলেগ হয় বা অসমান হয় তেনেধৰণৰ সমীকৰণক জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। এক্সাম্পল তোমালোকে মই আগতে কৈছোঁ, তোমালোকে মই যিবিলাক আগতে দেখুৱালোঁ সেইবিলাক তোমালোকে লিখি দিব পাৰা, ঠিক আছে। সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু জকা ৰাসায়নিক সমীকৰণ কাক বোলে বুজি পালা। এতিয়া তোমালোকক জানিব লাগিব যে ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সন্তুলিত কৰিব লাগে, ঠিক আছে। এইবিলাক এক্সামত আহি থাকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তোমালোকে ভালদৰে বুজিব লাগিব। ইয়াতে চোৱা তোমালোকে হাইড্ৰজেন প্লাছ অক্সিজেন, এইটো কি হৈছে, ৱাটাৰ হৈছে। ইফালে চোৱা মই দুটা মেথডত পঢ়াম, এটা হৈছে চিম্পল মেথড আৰু এটা হৈছে তোমালোকৰ টেবিল মেথড, ঠিক আছে। আৰু লাগিলে তোমালোকৰ যদি সেপাৰেট ভিডিঅ' লাগে ৰাসায়নিক সমীকৰণ কেনেদৰে সন্তুলিত কৰিব লাগে তোমালোকে কমেণ্ট কৰি জনাব, আগলৈ মই সেপাৰেট ভিডিঅ' বনাই দিম, ঠিক আছে, ডিটেইলছত। এতিয়া 1 নম্বৰটো চোৱা, 1 নম্বৰটো কেনেদৰে সন্তুলিত কৰিবা। এইফালে চোৱা হাইড্ৰজেন কেইটা আছে, ইফালে দুটা আছে, ইফালে কেইটা আছে, দুটা আছে, মানে সেম আছে, প্ৰব্লেম নাই, হাইড্ৰজেনত প্ৰব্লেম নাই। তাৰপিছত চোৱা অক্সিজেন, ইফালে অক্সিজেন দুটা পৰমাণু আছে অক্সিজেনৰ, ইফালে কেইটা আছে, এটা, ইয়াতে লাগিল এটা। ইয়াতে চোৱা এতিয়া একে কৰিব লাগিব, সন্তুলিত কৰা মানে কি বোথ সাইড একে কৰিব লাগিব, লেফট সাইড আৰু ৰাইট সাইড। এতিয়া হাইড্ৰজেন দুটা, হাইড্ৰজেন দুটা, অক্সিজেন আছে এটা, ইয়াতে তোমালোকৰ দুটা। তোমালোকে ইয়াতে চোৱা অক্সিজেন দুটা আছে, ইয়াতে এনেকে দুই লিখি দিব নোৱাৰা, ঠিক আছে। ইয়াতে তোমালোকৰ সন্মুখত লিখিব লাগিব, ঠিক আছে। ইফালে চেঞ্জ কৰিব পাৰা, এই সাইডবিলাকত তোমালোকে চেঞ্জ কৰিব নোৱাৰা, ঠিক আছে। এনেদৰে তোমালোকে পৰমাণুৰ সংখ্যা লিখিব নোৱাৰা, এইটো নিয়ম নহয়। এতিয়া চোৱা এই দুটা যদি সমান কৰিব যাওঁ, ইয়াতে তোমালোকে যদি 2 লিখা, ইয়াতে হাইড্ৰজেন কেইটা হৈ গ'ল, 2ৰ 2 গুণ কিমান হৈ যাব, এইটো 4, মানে হাইড্ৰজেন হৈ গ'ল 4টা। ইয়াতে চোৱা অক্সিজেন মিলাবলৈ গৈ হাইড্ৰজেন বাঢ়ি গ'ল, হাইড্ৰজেন হৈ গ'ল 4টা, ইয়াতে অক্সিজেন হৈ গ'ল 2টা, ঠিক আছে। এতিয়া হাইড্ৰজেন মিলাবলৈ তোমালোকে কি কৰিবা, ইয়াতে যদি 2 লিখি দিয়া, হাইড্ৰজেন কেইটা হ'ল, ইফালে 4টা, 2ৰ 2 গুণ 4, ইফালে হৈ গ'ল 4টা, অক্সিজেন হৈ গ'ল 2টা, তাৰপিছত অক্সিজেন ইফালে 2টা হ'ল, ইফালে 2টা হৈ গ'ল, মিলিছে। এইটো হৈ গ'ল তোমালোকৰ সন্তুলিত হৈ গৈছে, বেলেঞ্চ হৈ গৈছে। তো এনেদৰে বেলেঞ্চ কৰিব লাগে, মানে সন্তুলিত কৰিব লাগে, দুয়োফালে সেম হ'ব লাগিব, ইয়াতে তোমালোকে মিলাই চাব পাৰা। মই আৰু এটা মেথডত তোমালোকক শিকাই দিছোঁ, এইটো আছিল তোমালোকৰ চিম্পল মেথড। মই ইয়াতে আৰু এটা সমীকৰণ লৈছোঁ, ঠিক আছে। এইটো মই ইয়াতে এনেদৰে টেবিল আঁকিছোঁ, টেবিল আঁকি মই তোমালোকক শিকাইছোঁ। প্ৰথমতে লিখিবা কি কি মৌল আছে, ঠিক আছে। এইবিলাক হৈছে এটা মৌল, প্ৰথমটো আছে কি তোমালোকৰ ল Fe, ইয়াতে লিখা মৌলৰ ঠাইত এনেদৰে তোমালোকে বক্স বনাই ল'বা। মৌল আছে তোমালোকৰ আইৰণ Fe, কি কি আছে লিখি লোৱা। তাৰপিছত তোমালোকৰ কি আছে, হাইড্ৰজেন আছে, তাৰপিছত লিখা হাইড্ৰজেন। তাৰপিছত তোমালোকৰ কি আছে, ইয়াতে অক্সিজেন আছে, ইয়াতে অক্সিজেন বুলি লিখা। ইফালে বেলেগ কিবা আছে নেকি, এইকেইটাই আছে, ল আছে, অক্সিজেন আছে, আৰু তোমালোকৰ কি আছে, হাইড্ৰজেন আছে। এতিয়া তোমালোকক লিখিব লাগিব বিক্ৰিয়কৰ পৰমাণুৰ সংখ্যা, মানে বিক্ৰিয়ক মানে এইটো সাইড, লেফট সাইডটো হৈছে তোমালোকৰ বিক্ৰিয়ক। ইফালে কেইটা পৰমাণু আছে বিক্ৰিয়ক সাইডত, ইফালে পাহৰি যোৱা তোমালোকে। আইৰণ ইফালে চোৱা কেইটা আছে, এটা আছে, আইৰণ এটা। তাৰপিছত ইফালে চোৱা হাইড্ৰজেন কেইটা আছে, এইটো 2, হাইড্ৰজেন আছে তোমালোকৰ 2টা। তাৰপিছত অক্সিজেন তোমালোকৰ কেইটা আছে, অক্সিজেন আছে এটা। তাৰপিছত বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা, তোমালোকে লেফট সাইড পাহৰি যোৱা, এবাৰ তোমালোকে ৰাইট সাইডত আহি যোৱা, ৰাইট হেণ্ড সাইড, এইটো হৈছে তোমালোকৰ ৰাইট সাইডত আহি যোৱা। কি মানে কেইটা পৰমাণু আছে, আইৰণ কেইটা আছে, ইয়াতে ল কেইটা আছে, Fe3, মানে আইৰণ আছে তোমালোকৰ 3টা, Fe 3টা আছে। অক্সিজেন কেইটা আছে তোমালোকৰ, অক্সিজেন ক'ত, অক্সিজেন এইটো, অক্সিজেন আছে তোমালোকৰ 4টা। হাইড্ৰজেন কেইটা আছে, 2টা, ঠিক আছে। এনেদৰে তোমালোকে প্ৰথমতে লিখি ল'বা। এতিয়া তোমালোকে সব পাহৰি যোৱা, বিক্ৰিয়ক
বিক্রিয়কৰ পৰমাণুৰ সংখ্যা মানে লেফট সাইড এইটো হৈছে তোমালোকৰ লেফট সাইড আৰু এইটো হৈছে তোমালোকৰ ৰাইট সাইড ৰাইট হ্যান্ড সাইড দুয়োফালে একে কৰা ইয়াতে চোৱা ইফালে এটা আছে ইফালে কেইটা আছে তিনিটা ইয়াতে একে একে কৰিবলৈ ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব 3 হৈ গ'ল মানে 1 ৰ 3 গুণ 3 ইয়াত তাৰ পিছত ইয়াতে হাইড্ৰোজেন চোৱা দুয়োফালে একে একে আছে ইয়াতে একো কৰিব নালাগে তাৰ পিছত ইফালে আছে 4টা অক্সিজেন ইফালে আছে এটা ইয়াৰ লগত 4 পূৰণ দিব লাগিব তেতিয়া হৈ যাব 4 4 একে হৈছে এতিয়া চোৱা কত কি পূৰণ কৰিলে জাস্ট ইয়াতে বহাই দিলে হল লেফট হ্যান্ড সাইডত তোমালোকে আইৰন মানে লত 3 পূৰণ কৰিছে ঠিক আছে লেফট হ্যান্ড সাইডত চোৱা ল মানে ইয়াতে 3 দিব লাগিব হাইড্ৰোজেন একো কৰিব নালাগে ইয়াতে অক্সিজেনৰ লগত 4 পূৰণ কৰা হৈছে অক্সিজেন কত আছে অক্সিজেন চোৱা এইটো হৈছে অক্সিজেন মানে ইয়াতে অক্সিজেন আছে যেহেতু H2O মানে ওয়াটার আছে ইয়াৰ লগত 4 পূৰণ কৰা হৈছে ঠিক আছে লেফট হ্যান্ড সাইড গল এতিয়া ৰাইট হ্যান্ড সাইড চোৱা ইয়াতে চোৱা ইয়াৰ ওয়াটার মানে পানীৰ আগত 4 দিয়াৰ ফলত কি হল ইয়াতে অলপ খেলিমেলি লাগি গৈছে ইয়াতে চোৱা অক্সিজেন ঠিক কৰিবলৈ গৈ ইয়াতে হাইড্ৰোজেন হৈ গল 8টা অক্সিজেন হৈ গল 4টা ঠিক আছে কিন্তু ইয়াতে 4 দিয়াৰ ফলত ইয়াতে তোমালোকে চোৱা হাইড্ৰোজেনৰ সংখ্যাটো বাঢ়ি গৈছে ইফালে হাইড্ৰোজেন কেটা আছে তোমালোকৰ দুটা আছে ইফালে হৈ গল 8টা গতিকে ইয়াতো তোমালোকৰ 4 দিব লাগিব তো এতিয়া চোৱা তোমালোকৰ একে হৈছে নে নাই আইৰন তোমালোকৰ 3টা ইফালেও 3টা একে আছে তাৰ পিছত অক্সিজেন হাইড্ৰোজেন হৈ গল 8টা ইফালেও 8টা অক্সিজেন আছে তোমালোকৰ 4টা ইফালেও হৈ গল 4টা মানে বোথ সাইড একে আছে গতিকে এইটো তোমালোকৰ সন্তুলিত হৈ গৈছে মই জাস্ট তোমালোকক জাস্ট আইডিয়া দিছো তোমালোকক যদি সন্তুলিত কেনেদৰে কৰিব লাগে সমীকৰণ এটা ডিটেইলছত ভিডিও লাগে মই সেপাৰেট ভিডিও বনাই দিম ঠিক আছে সেই কমপ্লিট ভিডিও চালেহে তোমালোকে ভালদৰে বুজি পাব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা যদি লাগে এতিয়া ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিল এইটো তোমালোকক জানিব লাগিব প্ৰায় এক্সামত আহি থাকে মানে ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেন্ট বুলি লিখি ৰাখা এইটো প্ৰশ্নত থাকিব যে ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে 2 মাৰ্ক থাকে ইয়াতে তোমালোকে পৰীক্ষাত এনেদৰে লিখিবা ভৰ সংৰক্ষণৰ নীতি ল অফ কনজারভেশন অফ মাস মানে ৰাসায়নিক বিক্ৰিয়া এটাত পদাৰ্থ এটাৰ সৃষ্টিও নহয় ধ্বংসও নহয় মই কি কৈছিলো মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত মানে দুয়োফালে একে সমান ভৰ থাকিব লাগিব ঠিক আছে বিক্ৰিয়াত যদি 5 কেজি থাকে তোমালোকৰ বিক্ৰিয়াজাততো 5 কেজিয়ে ভৰ থাকিব লাগিব এফালে 5 কেজি এফালে 10 কেজি হ'ব নোৱাৰিব ঠিক আছে নাইবা তোমালোকে এনেদৰে লিখিব পাৰা এটা সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাতৰ মুঠ ভৰ সদায় সমান হয় সেই কাৰণে ৰাসায়নিক বিক্ৰিয়াটা সন্তুলিত কৰিব লাগে এনেদৰে তোমালোকে লিখিবা তোমালোকে এইটো এক্সাম্পল লিখিব পাৰা 2H2O প্লাস অক্সিজেন 2H2O এইটো হৈছে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলিত কৰিব লাগে মানে কেনেদৰে তোমালোকে লিখিবা মই যিখিনি মুখেদি কৈছো সেইখিনি লিখি দিলে হ'ব মানে ৰাসায়নিক বিক্ৰিয়া এটাত পদাৰ্থ এটাৰ সৃষ্টিও নহয় ধ্বংসও নহয় সেই কাৰণে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে নাইবা তোমালোকে লিখিবা এটা সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাতৰ মুঠ ভৰ সদায় সমান হ'ব লাগে সেই কাৰণে ৰাসায়নিক বিক্ৰিয়াটা সন্তুলিত কৰিব লাগে ৰাসায়নিক সমীকৰণৰ বিষয়ে যিখিনি জানিব লগা আছিল গোটেইখিনি ডিটেইলছত আলোচনা কৰা হল ইয়াৰ পিছৰ ভিডিওত মই তোমালোকৰ সৈতে ৰাসায়নিক বিক্ৰিয়াৰ যি প্ৰকাৰ আছে ৰাসায়নিক বিক্ৰিয়াৰ কি প্ৰকাৰ আছে ইয়াৰ বিষয়ে আলোচনা কৰিম যিসকলে এই চেনেলত নতুন আহিছে সাবস্ক্ৰাইব কৰি লব পাৰা এনেকুৱা ধৰণৰ ভিডিও ৰেগুলাৰ পাই থাকিবা